Hi guys, welcome back to my YouTube channel. So আপোনাক মই আজি দেখুৱাই দি আছো মানে ই-কম টাৱাৰ এটো হৈছে ই-কম টাৱাৰ সো ই-কম টাৱাৰ কেনেকৈ যাবি মানে কেনেকৈ যাব পৰা যায় আইএসবিটিৰ পৰা সো এটো হৈছে আইএসবিটি টাৰ্মিনাল ঠিক আছে আপুনি অসমৰ জৰে পৰা নাহক ডিব্ৰুগড় তিনিচুকীয়া জৰহাট গোলাঘাট ঠিক আছে আপাৰ আসামৰ পৰা যিবিলাক মানুহ আছে তেনেহলে আপোনালোকে এই যেটো এই টাৰ্মিনাল যেটো আছে এইটো টাৰ্মিনাল এই যেটো মই ভালকৈ আপোনাক দেখাই দিছো ভিডিও কৰি কিনে সো ইয়াতে আপোনালোকে আহিব ঠিক আছে আৰু ইয়াৰ পৰাই আপোনালোকে ই-কম টাৱাৰ মানে ভিআইপিৰ যেটো আজৰাৰ ই-কম টাৱাৰ আছে সো তালৈ কেনেকৈ যাব পাৰি সো আপোনাক মই কৈ দিছো ঠিক আছে সো আপোনাক মই আইএসবিটিৰ ভিতৰৰ কিছুমান মই ভিডিও ক্লিপস বনাই দিছো এইবিলাক মই দেখাই দিছো এইটো হৈছে আইএসবিটি ঠিক আছে আৰু এই বাছবিলাক যিবিলাক আছে এইবিলাক ইয়াৰ পৰা গোলাঘাট জৰহাট বঙাইগাঁও ধুবুৰী সকলোজনৰ আপাৰ আসাম লোৱাৰ আসাম বাছ ইয়াতে আপুনি পাব ঠিক আছে আৰু এইটো হৈছে আইএসবিটিৰ ভিতৰৰ কিছুমান অফিস ৰুম আছে কিছুমান কাউণ্টাৰ আছে সো আপোনাক মই ইয়াৰ পৰা ভালকৈ ভিডিও এটা সৰু ক্লিপস মই বনাই থৈ দিছিলোঁ সো আপোনাক মই দেখাই দি আছোঁ সো এতিয়া মেইন কথাটো হ'ল যে আপোনালোকে প্ৰথমতে ইয়াতে আহিব এইবিলাক হৈছে এছটিচি কাউণ্টাৰ ঠিক আছে ইয়াৰ পৰা আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আপোনালোকে য'তে ইচ্ছা তাতে যাব পাৰিব এয়া চাওক এইটো আইএসবিটিৰ ভিতৰত মই ভালকৈ আৰু এবাৰ আপোনাক কৈ দিছোঁ এইবিলাক আইএসবিটিৰ ভিতৰত বাছ ইয়াৰ পৰা আপুনি ইয়াৰ পৰা আপুনি য'তে ইচ্ছা তাতে আপুনি যাব পাৰিব অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যাব পাৰিব ঠিক আছে এইবিলাক বাছ আৰু তেতিয়াহ'লে আপোনাক বলক মই ষ্টাৰ্ট কৰি আছোঁ এতিয়া মানে ই-কম টাৱাৰ মই কেনেকৈ যাম সো এতিয়া মই বাছত উঠিম ঠিক আছে বাহিৰত বাছ আছে এয়া চাওক মই বাছত উঠিলোঁ ইয়াৰ পৰা মানে আইএসবিটিৰ পৰা এতিয়া মই যাম জালুকবাৰী ঠিক আছে আপুনিও সেম সেনেকৈ আইএসবিটিৰ পৰা জালুকবাৰী আহিব এতিয়া মই আপোনাক দেখাই দিছোঁ জালুকবাৰী চাওক আপুনি জালুকবাৰী চাই যাব আইএসবিটিৰ পৰা জালুকবাৰী ভাড়া 30 টকা বেছি নহয় তো আজি আপোনাক মই দেখাই দিছোঁ জালুকবাৰী তো জালুকবাৰী কেনেকুৱা আছে আপোনালোকে চাই থাককচোন ইয়াৰ পিছফালে মোৰ চাম জালুকবাৰী আপোনাক মই দেখাই দি আছোঁ জালুকবাৰী চাওক এইটো হৈছে জালুকবাৰী সো আপোনাক মই ই-কম টাৱাৰ কোনখিনি প্লেচত আছে সো ই-কম টাৱাৰৰ বিষয়ে আপোনাক মই ক'বলৈ লৈছোঁ সো প্ৰথমতে আপোনালোকে জানি লওক এইখিনি হৈছে জালুকবাৰী এইটো অলপ আগত এইটো ভূপেন হাজৰিকাৰ সমাধি দি আছে ভূপেন হাজৰিকাৰ আৰু ইয়াতে এইখিনিকে জালুকবাৰী বুলি কয় আৰু আপোনালোকে যেতিয়া যাব তেনেহ'লে ইয়াৰ পৰা আপোনালোকে মোৰ জালুকবাৰী পিছফালে মোৰ জালুকবাৰী সো যদি মোৰ চেনেলটো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব আৰু যদি বেছি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো এয়া চাওক ই-কম টাৱাৰ মানে ভিআইপি যিটো ই-কম টাৱাৰ তাতে যাবলৈ হ'লে এইবিলাক বাছ যিবিলাক ৰখি আছে এইবিলাক গোৱালপাৰা বাছ ধূপধাৰা বাছ বকো বাছ ছয়গাঁৱৰ বাছ এইবিলাক বাছত আপোনালোকে উঠিব লাগিব আৰু এইখিনি হৈছে জালুকবাৰীৰ মেইন পইণ্ট ঠিক আছে এই বাছবিলাক যিবিলাক ৰখি আছে এইবিলাক ইয়াতে আপোনালোকে মানে এই পইণ্টখিনিত আপোনালোকে এই ই-কম টাৱাৰ ভিআইপি যিটো আজৰাৰ ই-কম টাৱাৰ চ' তাতে যাবৰ কাৰণে আপোনালোকৰ এই বাছত বা এইবিলাক ট্ৰেভেলাৰ যিবিলাক থাকে এইবিলাক ট্ৰেভেলাৰ সৰু কিছুমান প্ৰাইভেট গাড়ীও থাকে আৰু বহুত ধৰণৰ ইয়াত এই যে ট্ৰেভেলাৰ যিখন আছে এইখন গৈ আছে যে এইবিলাক গাড়ীত আপোনালোকে ইয়াৰ পৰা বৰঝাৰ যিটো মানে ভিআইপি যিটো তাতে আপোনালোকে আৰু এই জালুকবাৰীৰ পৰা ভাড়া ই-কম টাৱাৰলৈকে এনেকৈ 30 টকামান ল'ব বেছি নহয় বৰঝাৰ যিটো আজৰাৰ যিটো কি চ' আপোনালোকে এইবিলাক গাড়ীত আপোনালোকে যাব চ' আপোনাক মই সেইকাৰণে ভালকৈ অলপ জালুকবাৰীটো আপোনাক মই প্ৰথমতে ভালকৈ দেখাই দি আছোঁ চ' আপোনালোকে ভালকৈ জালুকবাৰীখন আগতে চাই লওক তো ইয়াতে আহি কিনে আপোনালোকে বাছত উঠিব জালুকবাৰীৰ পৰা তেতিয়া আপোনালোকে কেনেকৈ যাব লাগে চ' সেইখিনিকে আপোনাক মই কৈ আছোঁ ঠিক আছে চ' আপোনালোকে চাগে বুজি পাইছে কথাটো মোৰ চ' ফ্ৰেণ্ডছ জালুকবাৰীৰ পৰা মানে ই-কম টাৱাৰ আজৰা আপোনালোকে তেনেহ'লে ইয়াতে বাছত বা ট্ৰেভেলাৰত উঠিব আপোনালোকে লোকেল যিবিলাক ট্ৰেভেলাৰ থাকে আপোনালোকে ক'ব যে মই ই-কম টাৱাৰ যাম মানে ভিআইপিৰ ই-কম টাৱাৰ যিটো আছে তাতে যাম চ' আপোনালোকে এই ট্ৰেভেলাৰবিলাক যিবিলাক ৰখি আছে এইবিলাকত আপোনালোকে উঠিব তাতে মেজিকো কিছুমান আছে চ' আপোনালোকে গৈ কিনে আপুনি কাম কৰিব ভিআইপি যিটো ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰ নোপোৱাৰ অলপখিনি আগত বাওঁফালে চাবচোন তাত এটা কি আছে এই কি কয় তাতে ই-কম টাৱাৰ এটা বিল্ডিং আছে চ' আপোনাক মই বিল্ডিংটো মই ভালকৈ দেখাই দি আছোঁ চ' আপোনালোকে চাই থাকক এয়া মই বাছত উঠিলোঁ চ' আপোনাক মই দেখাই দিছোঁ আপোনালোকে চাই থাকক চ' ফ্ৰেণ্ড মই বাছত উঠি গৈ আছোঁ চ' আৰু কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব চ' আপোনালোকে ভিডিঅ'টো চাই থাককচোন এয়া চাওক মই বাছত উঠি আছোঁ চ' মই বাছত গৈ আছোঁ আৰু আপোনাক মই দেখাই দি আছোঁ ভালকৈ যে ই-কম টাৱাৰটোৰ কোন প্লেচত এয়া চাওক আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ লাষ্টলৈকে চাই থাকিব মই সম্পূৰ্ণ ই-কম টাৱাৰৰ যিটো ভিতৰলৈকে আপোনাক মই দেখাম তাতে পাৰ্কিং প্লেচ আছে সকলো ধৰণৰ তাতে সুবিধা আছে আৰু কোনোবাই যিটো মানে এই ভিআইপিত যিটো থাকিব খোজে মানে এই ই-কম টাৱাৰ আছে যিটো হোটেলত যদি থাকিব খোজে তেনেহ'লে হোটেলত ৰুম ভাড়া ল'ব আপোনাৰ 1500 2000 এনেকৈ ল'ব
যিটো VIP যিটো ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰৰ তলত গৈ কিনে অলপ আগত ৰাইট চাইডে তাতে কিছুমান হোটেল আছে সেইবিলাক আপোনালোকে থাকিব পাৰিব আৰু কোনোবাই যদি মানে ইয়াতে হোটেল নলয় তেনেহ'লে এনেও কিছুমানে থাকিব পাৰিব 100 200 বা 300 5জন মিলি কিনে 500 টকা দিলেও আপোনালোকে কিছুমান প্ৰাইভেট ৰুম কিছুমান পোৱা যায় সেই বিল্ডিঙৰ ফ্লাইঅভাৰ তলত এয়া চাওক এতিয়া মই আহি পালোঁ এয়া চাওক ইকম টাৱাৰ পাম বেছি দূৰ নাই ৰাণী গেট মই পাৰ হ'লোঁ জালুকবাৰী এৰিলোঁ প্ৰথমতে তাৰপিছত এইটো ৰাণী গেট এৰিলোঁ ৰাণী গেট এৰি কিনে এই যে যিটো চাইনবোৰ্ড আছে এইখন চাওক এই চাইনবোৰ্ডখন এৰি কিনে অলপখানি আগত এয়া চাওক বাওঁফালে চাব এই যে বাওঁফালে যে সেউজীয়া এই যে যিটো বিল্ডিং আছে এয়া চাওক এইটো বিল্ডিং এইটো হৈছে ইকম টাৱাৰ আজৰাৰ বৰঝাৰ ইকম টাৱাৰ এইটোকে কয় ঠিক আছে চ' এয়া মই এতিয়া নামিলোঁ আৰু এইটো হৈছে ইকম টাৱাৰ ঠিক আছে চ' কোনোবা যদি নাজানে তেনেহ'লে বৰঝাৰ ইকম টাৱাৰ এইটোকে কয় ঠিক আছে এয়া চাওক মই এতিয়া খোজকাঢ়ি আপোনাক মই ভালকৈ দেখাই দি আছোঁ এয়া চাওক এতিয়া গৈ আছোঁ মই ইয়াতে আজি ইণ্টাৰভিউ আছে বহুত মানুহ আহিছে ইয়াতে ভাল লাগিছে আহি কিনে ইয়াতে চাওক এইটো হৈছে বৰঝাৰ ইকম টাৱাৰ মানে আজৰা এইখিনি আজৰা বুলি কয় এইখিনি VIP বুলি কয় আপোনালোকে VIP বুলি ক'ব ঠিক আছে এইটো চাওক ইকম টাৱাৰ মই গৈ আছোঁ ভিতৰলৈ মই ভালকৈ দেখাই আছোঁ ভিতৰত কি আছে কি নাই সকলো ধৰণৰ মই দেখাই দি আছোঁ আপোনাক মই বিল্ডিঙত এয়া চাওক এইটো বিল্ডিং এইটো বিল্ডিঙৰ চাওক পিছফালটো মই ভালকৈ দেখাই দিছোঁ এয়া চাওক ইফালে আৰু পাৰ্কিং প্লেচ আছে চাওক এয়া এইটো বিল্ডিং ইকম টাৱাৰ এটা থাৰ্ড ফ্ল'ৰ আৰু ফ'ৰ্থ ফ্ল'ৰত মানে ইণ্টাৰভিউ হয় আৰু এইটো হৈছে বাইক পাৰ্কিং কাৰ পাৰ্কিং বহুত বিশাল পাৰ্কিং আছে এইবিলাকত চ' ইয়াতে আপোনালোকে গাড়ী যদি লৈ আহে কোনোবা বাইক লৈ আহে 4 চকা লৈ আহে তেনেহ'লে ইয়াতে পাৰ্কিং কৰিব পাৰিব কোনো অসুবিধা নাই আৰু কোনোবা যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিব যিমান পাৰে ইমান শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যে ইকম টাৱাৰ VIP কোনটো চ' আপোনাক মই সকলোকে ইয়াৰ ডিটেইলছটো মই দি দিলোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কিনে আপোনালোকক কেনেকুৱা লাগিছে নিশ্চয় এবাৰ কমেণ্ট কৰি জনাই দিব আৰু মই এই ভিডিঅ'টো মানে বনোৱাৰ উদ্দেশ্য হ'ল যে বহু ফ্ৰেণ্ডে মোক কমেণ্ট কৰি আছিল মানে বহু ছাবস্ক্ৰাইবাৰ যিবিলাক মোৰ আছে আগতে মই মানে ইকম টাৱাৰৰ ওপৰত 4টা ভিডিঅ' মই বনাইছোঁ 4টা 5টামান ভিডিঅ' মই বনাইছোঁ চ' তাতে মানে জালুকবাৰীৰ পৰা কেনেকৈ আপোনালোকে ইকম টাৱাৰ আহিব পাৰি ধুবুৰীৰ পৰা কেনেকৈ আহিব পাৰি গোৱালপাৰাৰ পৰা কেনেকৈ আহিব পাৰি যোৰহাটৰ পৰা কেনেকৈ আহিব পাৰি তিনিচুকীয়াৰ পৰা কেনেকৈ আহিব পাৰি মানে অসমৰ ক'ৰ পৰা আপোনালোকে আহিব বিচাৰে চব ভিডিঅ'ত মই ভালকৈ দি দিছোঁ মই আৰু ভিডিঅ' মোৰ বনোৱা আছে 4-5টা ভিডিঅ' আছে চ' আপোনালোকে মোৰ আই বটনত নহ'লে মই তলত ডেছক্ৰিপশ্যনত মই লিংকটো মই দি দিম চ' আপোনালোকে তাতে গৈ মোৰ ভিডিঅ'বিলাক চাব আৰু আপোনালোকে তেতিয়া ভালকৈ গম পাব যে অসমৰ আপোনালোকে য'ৰে পৰা নাহক তেতিয়াহ'লে আপুনি তাৰ মানে সেইটো ভিডিঅ' চাই কিনে আপুনি নিশ্চয় ইকম টাৱাৰলৈ আপোনালোকে আহিব পাৰিব ঠিক আছে চ' আকৌ এবাৰ মই আপোনাক কৈ আছোঁ যে আপুনি মেইন ISBTৰ পৰা আহিব ঠিক আছে ISBTৰ পৰা জালুকবাৰী আহিব আৰু জালুকবাৰীৰ পৰা আপুনি VIPৰ ইকম টাৱাৰ আহিব তেতিয়াহ'লে আপোনালোকে গম পাব ঠিক আছে চ' বাই বাই টেক কেয়াৰ চুইট ড্ৰিমছ